এগৰাকী ব্যক্তিয়ে চাকৰি পায়ো দূৰত চাকৰি কৰিব নাযায় কিয়? কাৰণ তেওঁ মাক দেউতাকৰ একমাত্ৰ সন্তান। এগৰাকী শিক্ষিত ব্যক্তি কৃষি কাৰ্যৰ লগত জড়িত হ'ব নিবিচাৰে কিয়? কাৰণ সামাজিক বাধ্যবাধকতা আছে। অৰ্থাৎ নিবনুৱা সমস্যাৰ মূল কাৰণসমূহে হৈছে ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক কাৰণ। আৰু আজি যেতিয়া সেই ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক কাৰণসমূহ উপেক্ষা কৰি একমাত্ৰ চৰকাৰ নিয়োগ নীতিকে দোষাৰোপ কৰিবলৈ চেষ্টা কৰা হ'ল, তেতিয়াই দৰাচলতে বাধ্য হলো আজি সদনত উত্থাপিত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ। মাননীয় অধ্যক্ষ মহোদয়া, ইয়াৰ উপৰিও অসমৰ সৰ্বমুঠ 45,000তকৈ অধিক সংখ্যক লোক বৰ্তমানৰ সময়ত বিভিন্ন ধৰণৰ MNC অৰ্থাৎ বহুজাতীয় সংস্থাৰ লগত জড়িত হৈ আছে। কিন্তু উল্লেখযোগ্য বিষয় যে বিগত 2টা বৰ্ষত এই লোকসকলক তেওঁলোকৰ কৰ্মস্থানৰ পৰা বাহিৰ কৰি দিয়া হৈছে। আৰু এই বাহিৰ কৰা কাৰণসমূহ যেতিয়া বিশ্লেষণ কৰি চোৱা গ'ল, তেতিয়া দেখা পোৱা গ'ল যে দৰাচলতে এই MNC অৰ্থাৎ বহুজাতীয় সংস্থাসমূহৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন তথ্য প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা অধিক বৃদ্ধি পাইছে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়া, তথ্য প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিবিদ্যাৰ ফলত অসমত যি নতুন শিক্ষিত নিবনুৱা শ্ৰেণীটোৰ সৃষ্টি হৈছে, সেই নতুন শিক্ষিত নিবনুৱা শ্ৰেণীটোৰ সৃষ্টিৰ বাবে চৰকাৰৰ নিয়োগ নীতি দায়ী নে সেই প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তনশীলতা দায়ী? মাননীয় অধ্যক্ষ মহোদয়া, আজি সন্মানীয় চৰকাৰী পক্ষৰ প্ৰত্যেকগৰাকী সদস্যই সম্পূৰ্ণ কৰ্মৰ ধাৰণাটোক কেৱল মাত্ৰ অৰ্থনৈতিক ক্ষেত্ৰ এখনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে। অৰ্থাৎ এগৰাকী ব্যক্তিয়ে যদি কাম কৰিছে আৰু ধন উপাৰ্জন কৰিছে তেন্তে তেওঁ বনোৱা, আৰু যদি ধন উপাৰ্জন কৰিব পৰা নাই তেন্তে তেওঁ নিবনুৱা। কিন্তু তেওঁ আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে, এগৰাকী মাতৃয়ে যে প্ৰত্যেক দিনাই কোনো অৰ্থ নোলোৱাকৈ কাম কৰে তেন্তে তেওঁ বনোৱা হয় নে নিবনুৱা হয়? অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়া, কৰ্মৰ ধাৰণাটো হৈছে এটা বহুধা বিভক্ত আৰু এটা বহুমুখী ধাৰণা। আৰু এই বহুমুখী ধাৰণাটোক যেতিয়া কেৱল মাত্ৰ অৰ্থনৈতিক মূল্য এটা দি অৰ্থনৈতিক ক্ষেত্ৰ এখনৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰা হ'ল, তেতিয়াই বুজি উঠিলো যে আজি সদনত উত্থাপিত বিধেয়কখনৰ প্ৰাসংগিকতা কিমান দূৰলৈকে আছে। মাননীয় অধ্যক্ষ মহোদয়া, যদি কেৱল মাত্ৰ অৰ্থনৈতিক ক্ষেত্ৰৰ কথা তেওঁলোকে ক'ব বিচাৰিছে, তেন্তে তেওঁলোকক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে বৰ্তমানৰ যুগ হৈছে নৈব্য উদাৰীকৰণৰ যুগ। আৰু এই নৈব্য উদাৰীকৰণৰ যুগত সেই পৰম্পৰাগত কল্যাণমূলক গণতন্ত্ৰত চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই বহি থকাৰ দৰে বহি থাকিলে নহ'ব। ইয়াৰ বিপৰীতে বৰ্তমানৰ সময়ত PPP অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ আৰ্হিটোক অনুসৰণ কৰিব লাগিব। আৰু সেই আৰ্হিটোক অনুসৰণ কৰিয়ে অসমত এডভান্টেজ আছাম 2.0 দৰে ধাৰণাৰ সৃষ্টি কৰা হৈছে, য'ত আদানী গ্ৰুপ আৰু ৰিলায়েন্স ডিজিটেলৰ সহযোগত অসমত 2 লাখ কোটি টকাৰ বিনিয়োগ কৰা হৈছে, যাৰ জৰিয়তে অসমত 1 লাখ নতুন নিযুক্তিৰ সৃষ্টি কৰিব পৰা গৈছে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়া, অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমক প্ৰতিনিধিত্ব কৰি ডাভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত গৈ অসমলৈ 1 লাখ কোটি টকাৰ বিনিয়োগ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ ফলস্বৰূপে অসমৰ পৰ্যটন উদ্যোগ, বহনক্ষম উদ্যোগ আৰু অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগত ৭৫,০০০টা নতুন পদৰ সৃষ্টি কৰিব পৰা গৈছে। ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয়া, অসমৰ শিক্ষাৰ্থীসকল যাতে সেই পৰম্পৰাগত শিক্ষাৰে শিক্ষিত হৈ পৰম্পৰাগত চাকৰিতে সীমাবদ্ধ নাথাকে আৰু বিস্তাৰিত জগতখনৰ লগত বিস্তাৰিত অৰ্থনীতিৰ লগত খাপ খাব পাৰে, তাৰ বাবে CM ফ্লাইট আঁচনিৰ অধীনত 50 গৰাকী শিক্ষাৰ্থীক কলাত্মক শিক্ষাৰে শিক্ষিত কৰি জাপানত কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ বিস্তাৰিত জগতৰ বিস্তাৰিত অৰ্থনীতিৰ লগত অসমখন খাপ খাবৰ বাবে বহু ক্ষেত্ৰলৈকে সক্ষম হৈছে। আৰু মাননীয় অধ্যক্ষ মহোদয়া, শেষত যদি ক'বলৈ যাওঁ কোন বনোৱা কোন নিবনুৱা তাৰ সিদ্ধান্ত কেতিয়াও মাত্ৰ অৰ্থনৈতিক মূল্য এটাৰে গ্ৰহণ কৰিব পৰা নাযায়।